Hello everyone, কি খবৰ সকলোৰে বৈদ্য এক্সাইটেড হৈছে একদম ঘৰুৱা ভাষাত কৈছো এক্সাইটেড কিয় আজি মোৰ মনলৈ উভতি আহিছে লৰালি আৰে কি বকি আছো ভাই বুঢ়া বয়সত লৰালি উভতি আহিছে আহিবই না ভাই সব ফাল দেখিছো ভাইমন্দা এই ভাইমন্দা কোন হয় আমি ভালকে জানো ভাই আমি 90s ৰ কিডছ এটা কব 90s ৰ কিডছ ততে হৈ থাকা নাই ভাই বুঢ়া হলি বাচ্চা আছে ম্যাক্সিমামৰ আৰু কিডছ কৈ থাকো উপায় নাই ভাই আহি যায় ইমোশন 90s কা কিডছ ইমোশন হে ভাই আৰু আমি কেটামান প্ৰজাতি বাকি ৰৈছো যোনটা বৰলা আৰু চিনি পাইছে ন মই আপোনালোকৰ ৰূপক এই নামে কোনতে মোৰ খকৰ লাগিয়ে গল আপোনালোকৰ মৰমৰ ৰূপক হয়নে নাই তো আজি কৈ আছো মই এটা টপিক ভাইমন্দাৰ বিষয়ে ভাইমন্দা শুনি আছে ন আমিতো চিনি পাওঁ ভাইমন্দা এছালা পোৱালি এটা আহি কেনে মোক সুধিছে ভাইমন্দা কোন হয় তই ভাইমন্দাক চিনি নাপাওঁ বল আজি তোক ভাইমন্দাৰ ষ্টৰী কওঁ তো ভাইমন্দা যে কোন হয় চাব যাওঁ অসমৰ এজন যশস্বী ফিল্ম ডিৰেক্টৰ আৰু একজন ওৱান অফ দ্য গ্ৰেটেষ্ট ফিল্ম ডাইৰেক্টৰ বুলি কওঁ তেখেতৰ আচল নাম হ'ল মুনিন বৰুৱা তো তেখেতৰ জন্ম হৈছিলে গোলাঘাট ডিষ্ট্ৰিক্টত সৰুৰ পৰাই তেখেতে মানে মুভি মিউজিকৰ প্ৰতি বম এক্সাইটেড হৈ থাকে মানে থাকিবই ন যি মূলা বাঢ়ে তাৰ দুপাততে চিন কয় ন কিন্তু দুপাততে চিন কিহৰ দিছিল জানে তেখেতৰ মানে মূলাটো বাঢ়িছিলে মিউজিকৰ ফালে দেই সবে ভাবিছিলে মিউজিচিয়ান হ'ব বুলি ভাবিছিল নেকি তো তেখেত মিউজিকৰ প্ৰতি তামাম ইণ্টাৰেষ্ট থাকে ন ৰকষ্টাৰ টাইপ এটা জনাৰ তো ৰকষ্টাৰ টাইপ একদম পুৰা ভাইব আছিলে আৰু আমাৰ ভাইমন্দাৰ সো কি হ'ল তেখেতৰ বম মানে এইবিলাক এক্সাইটমেণ্ট থাকে ন মিউজিক চিউজিকৰ প্ৰতি মুভি ছবিৰ প্ৰতি এটা সময় যায় কেন দেউতাকে ভাবিলে ইয়াকতো ইয়াতে ৰাখিও লাভ নাই আৰু মানে ইয়াক পঠাই দিওঁ ভাই দিল্লীত পঠাই দিলে আমাৰ ভাইমন্দাক পঢ়িবলৈ কিন্তু যাৰ য'ত নিচা ভাই যাৰ য'ত ইণ্টাৰেষ্ট ডিস্কত জাহা মঞ্জিল মিল্লা হে মতলব তাতে আৰু পঢ়িব যায় ছাৰে আৰু কি কৰিলে মুভিৰ প্ৰতি ইণ্টাৰেষ্ট ন ক্লাছ বাং মাৰি খুব মুভি চাই লাষ্টত আৰু উপায় নাপায় আৰু দেউতাকে ঘূৰাই লৈ আনিলে গোলাঘাটত ইয়াতে থাক ভাই ইয়াতেই পঢ় তাতে পঢ়িব বুলি ভাবিলে কিন্তু মিউজিকতো ইণ্টাৰেষ্টটো আৰু ইমান জলদি শেষ নহয় আমাকে দেখিছে ন অৱস্থা তাৰপিছত আৰু তেখেতৰ মেণ্ডলিন তামাম বজাইছিলে মানে একদম ঘৰুৱা ভাষাত কৈছোঁ তামাম ফালি মেণ্ডলিন বজাইছিলে আৰু তেখেতৰ এটা বেণ্ড আছিলে ইকো দেখিছে কেনেকুৱা ইউনিক ফেক্ট দিছোঁ উইকিপিডিয়াত নাপায় ভাইবিলাক এটা বেণ্ড আছিলে তেখেতৰ একোৰ বহুত পাৰফৰ্মেঞ্চ তেতিয়া কৰিছিলে আৰু ইভেন আপোনালোকে জানি আচৰিত হ'ব যশস্বী সংগীতকাৰ আমাৰ কোন শ্ৰদ্ধাৰ লিজেণ্ড ভূপেন হাজৰিকা দেৱৰ লগতো তেখেতে মিউজিক প্লে কৰিছিলে তো এতিয়াতো ভাবি আছে মিউজিচিয়ানৰ পৰা তেখেতে ট্ৰানজেকশ্যন কেনেকৈ হ'ল ভাই মুভি ডিৰেক্টৰ কৈছে তো ইন্ট্ৰডাকশ্যন মুভি ডিৰেক্টৰ জেনজিবিলাকৰ কাৰণে কৈছে আৰু ভাই মুনিন বৰুৱা ছাৰৰ মুভি চাবা কিন্তু চাবা এখন মুভি কাল্ট মুভি হয় তো তেখেতৰ জাৰ্নি কেনেকৈ ষ্টাৰ্ট হ'ল চাওক এতিয়া মিউজিক কৰি আছে তো ভাবিলে নাটক চাটকত অকণ মিউজিক কৰোঁ নেকি আৰু কেজুৱেলি কৈছোঁ নাটকত মিউজিক কৰিব ধৰিলে চ' মিউজিক কৰিতো ভাল লাগিছে এতিয়া নাটক লিখিয়ে দিওঁ নেকি কেনেকুৱা টেলেণ্টেড মানুহে মানে মিউজিকটো কৰি আছে বেকগ্ৰাউণ্ড স্ক'ৰ কৰি আছে ভাবিছে নাটক লিখিয়ে দিলে নাটক চাটক লিখিলে আৰু নাটক চাটক লিখি কেনে ভাবিলে নাটকতে কিয় শান্ত থাকোঁ মুভিও লিখোঁ বুজি পাইছেনে নাটকৰ ডিৰেকশ্যন কৰিলে নাটকৰ মিউজিক কৰিলে চ' মুভিৰ স্ক্ৰিপ্ট ৰাইটিঙত আহি গ'ল তেখেতে টোটেল 21খন মুভিজৰ স্ক্ৰিপ্ট লিখিছে ভাবি চাওক 1980s কথা কৈছোঁ মই 21খন মুভিজৰ স্ক্ৰিপ্ট লিখিছে আৰু তেখেত এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপে প্ৰথমতে কাম ষ্টাৰ্ট কৰিলে তো তেতিয়া এখন ফেমাছ মুভি বোৱাৰী ঘৰ সংসাৰ সোণ মইনা এনেকুৱা মুভি তেখেত এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপে কাম কৰিলে প্ৰথমতে এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপেতো কাম কৰে মেক্সিমাম জাৰ্নি তেনেকেই ষ্টাৰ্ট হয় বুজি পাইছেনে এডি থাকিব তাৰপিছত কি হ'ব নেক্সট ডিৰেক্টৰ তো তেখেতৰ 1987ত প্ৰতিমা বুলি মুভি এখন আহে তো ইমান মই লাহে কিয় কৈছোঁ জানে এইবিলাক মই জন্ম পোৱাৰ আগতে মই ইমান নাজানো ডিটেইলছত তো পঢ়ি কৈ আছোঁ ভাই এক্সাইটমেণ্ট আহি আছে মোৰ এক্সাইটমেণ্ট কেতিয়া আহি আছে জানে প্ৰতিমাটো 1987ত ওলালে তাৰপিছত বহুত মুভি কৰিলে এক্সাইটমেণ্ট তেখেতৰ পিক যেতিয়া পাইছে আমি জন্ম পাই গৈছোঁ ভাই অলৰেডি কাৰণ আমাৰো পিক তেতিয়া পাইছে তেতিয়াৰ কথা কৈছোঁ মই 2000 চাওক 2000 তেখেত এখন চিনেমা আনে যোনখনে গোটেই অসম খলকনি লগাই দিয়ে মুভিখনৰ নামে খলকনি লগাই দিয়ে নামটো আছিলে হিয়া দিয়া নিয়া তো আপোনালোকে সকলোৱে শুনিছে ভাই হিয়া দিয়া নিয়া গান নুশুনা যদি মানুহ আছে ন মই নাভাবোঁ ভাই আপোনালোকে অসমীয়া হয় কাৰণ এটা গান কাল্ট গান হয় এটা মুভিৰ এটা চিনো মানে মানুহৰ মনত থাকে হিয়া দিয়া নিয়া তাৰপিছত কি আছে মিঠা সপোনৰে নহ'লে পৰিচয় কেনেকুৱা চালিয়া গান তো সেই মুভিখনৰ মেইন মানুহ আছিলে আমাৰ মুনিন বৰুৱা দা তো তেখেতে কি কৰিলে চাওক তেতিয়া কি চলিছিলে মই চিনটো আপোনাক প্ৰেক্টিকেলি কৈছোঁ মই একো স্ক্ৰিপ্ট লিখা নাই দেই ভাই কেজুৱেলি কৈছোঁ কাৰণ নিজৰ মন আছে আমি যে সৰু বাচ্চা একদম হিন্দী মুভিৰ দবদবা চলি আছে মানে ফালি হিন্দী মুভি চলি আছে আমাৰ নিজৰে ইণ্টাৰেষ্ট নাই মানে অসমীয়া মুভিৰ প্ৰতি ছাডেনলি এখন চিনেমা আহি গ'ল নামটো শুনি চব আছে আৰু নামটো কেনেকুৱা দেখোন হিয়া দিয়া নিয়া চব কেনেকুৱা মাৰ্কেটিং টেকনিক বা কেনেকুৱা ইউনিক নাম ৰাখিছে যাতে কেটচি নাম হিয়া দিয়া আৰু নিয়া চবে এনেকৈ কয় আৰু হিয়া দিয়া নিয়া চালিনে হিয়া দিয়া নিয়া নামটো চাচোন হিয়া দিয়া নিয়া চ' মুভিখন মানে এনেকুৱা চাব গ'ল অকল নামেদিতো কাম নহয় ন মুভিখন এনেকুৱা এহেড অফ টাইম বনালে তেতিয়া মানে বলিউডক টক্কৰ দিয়া মুভি আৰু সেই মুভিখনে ডিস্কভাৰ কৰিলে বহুতজন আৰ্টিষ্টক
মানে তাৰে আগতে তেওঁলোকে কাম কৰিছিলে কিন্তু তেখেতক মানে প্ৰপাৰ মানে ষ্টাৰডম দিয়া বুলি কয় যে আমাৰ যতীন দা ৰবিদাকটো ডিস্কভাৰ কৰিছে আৰু আমাৰ জুবিন দা ইণ্ডিপেণ্ডেণ্ট মিউজিকত ফালি আছিলে আমি জানো কিন্তু মুভি ডিৰেকশ্যনত মুভি কম্প'জাৰ হিচাপে তেখেতে হিয়া দিয়া নিয়াত প্ৰথম মানে ৰিলিজ হয় সেইটো টাইমত পেৰেলি চাগে তেখেতৰ তুমি মোৰ মাথো মোৰো চলি আছিলে কিন্তু আগতে ৰিলিজ হয় হিয়া দিয়া নিয়া মুঠতে এটা গান জুবিন দা আৰু মুনিন বৰুৱা দাই মিলি কেনে দাদা বুলি কৈছো দেই ফালি দিছিলে গানটো ফালিলেই হ'ব জানো গানটো মানে ক্ৰাউডে টানিব কিন্তু চিনেমা যোনে চাব গ'ল এবাৰ যোনে চাব গৈছে ন দুবাৰ তিনিবাৰ চিয়ৰ চব চাব গৈছে আমাৰ স্কুলত কেইদিনমান মানে মানুহ খালি ভাই আৰু পেৰেণ্টছে আগতে বম গালি দিয়ে মুভি চাবি এক থাপৰ দিম চালা মুভি চাবি হিয়া দিয়ে নাহতে মাহঁতে নিজে লৈ যায় বাবা ব'ল আজি মুভি চাব যাওঁ মোৰ লগৰ এটা আছিলে সি বেক টু বেক 3 দিন হিয়া দিয়া নিয়া চাব গৈছে মাকে লৈ গৈছে মানে ইমান ভাল পাইছে মোৰ প্ৰথমতে বৰমাই চাইছে তাৰপিছত ওচৰৰ নেইবাৰ্ছে চাইছে আৰু মানে ফমো মানে হিয়া দিয়া নিয়া যদি চোৱা নাই তই কি কৰিছ মানে তেতিয়া ফমো হৈ গৈছিলে মানে আৰে হিয়া দিয়া নিয়া চালে হিয়া দিয়া নিয়া চোৱা নাই এনেকুৱা টাইপ মানে আৰু মুভিখন মই নিউজত দেখোঁ ন সৰু আছোঁ আৰু এইবিলাক 25 দিন আৰে 50 দিন আৰে 100 দিন এনেকৈ ব্লক বাষ্টাৰ হিট বুলি কয় যে এতিয়া যে কয় 100 কৰোৰ ক্লাব 100 কৰোৰ ক্লাব তেতিয়া যদি থাকিলে নহয় তেতিয়া এইখন মুভি ফাটি দিলে হয় এইবিলাক 100 কৰোৰ ক্লাবছত কিবা কিবি আৰু এতিয়ালৈকে মানে 14 গ্ৰছ হাইয়েষ্ট মুভি বুলি কয় মানে ইমানখিনি ইনকাম কৰিছিলে আৰু তেতিয়া মানুহৰ পইচাও নাছিলে ইমান টিকেটৰ দামো নাছিলে তথাপি চাওক মানুহবিলাকে চাব গৈছিলে আৰু ইমান এহেড অফ টাইম মানে এটা চিন মানে আৰু এনেকুৱা কণ্ট্ৰাষ্ট জানি এটা দেখাই ন তেতিয়া চিটুৱেশ্যনৰ লগত যে আমি গাঁৱৰ পৰা মেক্সিমাম মানুহ চহৰত উঠি আহে চহৰত কেনেকৈ লাইফষ্টাইল চেঞ্জ হয় কিন্তু জইণ্ট ফেমিলি ভেলুজবিলাক কেনেকুৱা হয় তেখেতে ইমান কমপ্লেক্স টপিকবিলাক ইমান ধুনীয়াকৈ বুজাই দিলে আৰু সকলো মানুহে ৰিলেট কৰিলে আৰে আমাৰে কাহিনী দেখোন আৰে মোৰে লাভ ষ্টৰী দেখোন এইটো সকলোৱে ৰিলেট কৰিব ধৰিলে আৰু সকলোৱে মানে আমাৰ তেতিয়া সপোন এটা হ'ল যে মানে হিয়া দিয়া নিয়াৰ মানে মুভিখন চাই কোনোবাই চাগে ভাবিছে মই এক্টৰ হ'ম বহুতে ভাবিছে আৰে মই ছিংগাৰ হ'ম এনেকুৱা গান বনাম মানে হিয়া দিয়া মুভিখনে অসমীয়া চিনেমাৰ ক্ৰেজটো মানে আনি দিলে আকৌ ঘূৰাই মানে অকল মানে কমাৰ্চিয়েলি নহয় আমাৰ দৰে বহুত যুৱ প্ৰজন্মৰ মাজত মানে এতিয়া যুৱ বুলি ধৰিছোঁ বাৰু যুৱ প্ৰজন্ম হয়নে নহয় আপোনালোকে আৰু ক'ব বুঢ়া হৈছে বুলি বুঢ়া হোৱা নাই বাৰু ইমান তো আমাৰ মাজত ক্ৰেজটো আনি দিলে হিয়া দিয়া নিয়া মানে এখন ইম্পৰ্টেণ্ট ৰোল মানে প্লে কৰিছে মানে 2000ত মানে এটা খুটা পুতা বুলি কয় যে খুটা পুতি দিলে আৰু বেক টু বেক তাৰপিছত বিশ্বাস কৰিব গোটেই অসমীয়া চিনেমা হিন্দী চিনেমাটো নলগাই ভাই বন্দনা চিনেমা হ'ল মোৰ ঘৰৰ ওচৰত আছিলে মহ আছে বেক টু বেক অসমীয়া চিনেমা লাগে আৰু মুনিন বৰুৱা ডাঙৰীয়াৰ চিনেমা বুলি ক'লে আমি এক্সাইটেড হৈ থাকোঁ তাৰপিছত হিয়া দিয়া নিয়াৰ পিছত নেক্সট মানে এটা গানটো ভাইৰেল হ'ল নেক্সট এটা গান তামাম ভাইৰেল হৈছিলে মোৰ মন আছে মনলৈ উভতি আহে ল'ৰালি এই যে ষ্টাৰ্টিঙত ক'লোঁ আৰু সেইটো মোৰ বহুত পাৰ্চনেলি ক্ল'জ কাৰণ সেই গানটো গাই মই বহুকেইখন স্কুলত মানে স্কুল চেঞ্জ হৈছিল ন মোৰ মানে বেকআপ মানে এইটো গান গালে ফাৰ্ষ্ট প্ৰাইজ পাওঁৱে মানে গান চান গাওঁ অকণমান বাৰু শুনাম কেতিয়াবা তো সেনেকৈ আৰু মোৰো মনত কিৰা মানে তেতিয়াৰ পৰা মানে মুভি মিউজিক কৰিম ভাই এতিয়ালৈকে কৰিব পৰা নাই জীৱনত কৰিম কিন্তু ডেফিনেটলি আৰু সেই ইনস্পিৰেশ্যনটো যায় মুনিন বৰুৱা ডাঙৰীয়া কাৰণ তেখেতে যে সেই চিনেমাখন নবনালে হয় আমি জুবিন গাৰ্গ ডাঙৰীয়াক এজ এ মিউজিক কম্প'জাৰ পালোঁ হয় যদি এনেকুৱা এইকেইটা গান হিয়া দিয়া নিয়াৰ যোনটো আৱসংগীত ভাই সেই কালজয় সংগীত চাগে নাপালোঁ হয় মানে যতীন বৰুৱা দেৱ নাপালোঁ হয় আৰু বহুত এক্ট্ৰেছ আছিলে আৰু গীতাৱলী ৰাজকুমাৰী দেৱ তো এজনী মানে কাল্ট এক্ট্ৰেছ বা এক্টৰ চব হিয়া দিয়া নিয়াৰ পৰা আমি পাইছোঁ মানে এতিয়াৰ মানে ফেমাছ মানুহবিলাক আৰু তাৰে মানে বেলেগ সৰু বেলেগ ৰোলবিলাক মানে সৰু ৰোল নহয় সৰু ৰোল বুলি ডাঙৰ ৰোল বুলি কথা কোৱা নাই মই লিড এক্টৰৰ বাহিৰৰ বাকীবিলাক ৰোল প্লে' কৰাবিলাকৰ সকলো ইম্পৰ্টেণ্ট চেতন দাস বাইদেউ মানে এটা চিন মনত আছে মোৰ কেনেকুৱা ধুনীয়া মুভি এতিয়াও মোৰ চিনবিলাক মনত পৰি যায় মানে কি চিন আছিলে কেনেকুৱা কেৰেক্টাৰ আছিলে কেনেকুৱা ধুনীয়া চিনেমা চাওক মই সৰুতে চাইছোঁ এতিয়ালৈকে মই মানে ভাবি চাওক তেখেতৰ ডিৰেকশ্যন আৰু তেখেতৰ স্ক্ৰিপ্ট ৰাইটিঙৰ কেপেবিলিটি তেখেতৰ ছুপাৰ আছিলে চবেই এইটো ডিনাই কৰিব নোৱাৰে আৰু কমপ্লেক্স টপিকবিলাক তেখেতে চিম্পলি মানে প্ৰেজেণ্ট কৰে তাৰপিছত দাগ আহিলে নায়কে কন্দুৱাই দিছিলে গোটেই মানুহক ভাই তো আপুনি যদি 90s কিডছক সোধে জেনজি যোন হয় ভাই তোমালোকে এইবিলাক মুভি চাবা যদি অসমীয়া চিনেমা এক্সপ্ল'ৰ কৰিব মন আছে ন হিয়া দিয়া নিয়া নায়কটো চাবা তাৰপিছত 2005ত এখন তেখেতে এনেকুৱা চিনেমা বনায় যোনটো ইমান কমপ্লেক্স টপিক আছিলে দীনবন্ধু বুলি চিনেমাখনৰ নাম দীনবন্ধু দেই ইমান কমপ্লেক্স টপিক আৰু তাতে আমাৰ জুবিন দাই এক্টিং কৰে আৰু ফালি দিয়ে ভাই জুবিন দাই আৰু সেইখনৰ কাৰণে তেখেতে নেশ্যনেল এৱাৰ্ড পায় বেষ্ট আছামিজ ফিউচাৰ ফিল্মৰ কাৰণে আৰু তেখেতে মানে থমকি ৰোৱা নাই ভাই তেখেতে এক্সপেৰিমেণ্ট কৰি আছে আপডেট কৰি আছে বহুত মুভি তেনেকৈ কৰে আৰু অসমীয়া চিনেমাৰ মানে একদম কিং বুলি ক'ব পাৰোঁ দেই মই সঁচাকৈ ডিৰেকশ্যনৰ কিং বুলি ক'ব পাৰোঁ ইমান কমাৰ্চিয়েলি ছাকচেছ মুভি মানে মুনিন বৰুৱা ডাঙৰীয়াৰ চিনেমা যদি আহে মুনিন বৰুৱা দেৱৰ যদি চিনেমা আহে কমাৰ্চিয়েলি হিট যাব তেখেতে জানিছিলে মানুহৰ নাৰ্ভছ পেচানা বুলি কয় যে নাৰ্ভছটো পেচানিছিলে মানে আৰু তেখেতে ষ্টাৰ কাষ্টটো এনেকৈয়ে মানে লৈছিলে বাৰুদৰ দৰে চিনেমা কৰিছিলে বাৰুদ মানে এতিয়া আমি যোনবিলাক এই পুলিচৰ দাবাং চাবাং তাবাং এনেকৈ কৈ থাকোঁ ন তেতিয়াই তেখেতে বাৰুদৰ দৰে কপছৰ ওপৰত মুভি বনাইছিলে
তো কিমান ৱে হেড মানে ভাবিছিলে তেখেতে তো এনেকুৱাতো মই সৰু সৰু সুৰা এটা ফেক্ট কৈছোঁ কিন্তু চাওক মই ইমান চিম্পলি কৈ দিলোঁ যে তেখেত স্ক্ৰিপ্ট ৰাইটাৰ হ'ল ডিৰেক্টৰ হ'ল হয়নে এই এনেকুৱা চিনেমা কৰিলে একদম কিন্তু জাৰ্ণিবিলাক জানো ইমান সহজ থাকে জাৰ্ণি ইমান সহজ নাথাকে এতিয়া মই কওঁতে বহুত জল্দি হৈ গ'ল ইমান সহজত হৈ গ'ল কিন্তু জাৰ্ণিটো ইমান সহজ নাথাকে বহুত ঘাট প্ৰতিঘাত তেখেতৰ লাভ ষ্টৰী আছিলে কিমান আপছ এণ্ড ডাউনছ আছিলে চাগে প্ৰথম মুভি ৰিলিজ কৰোঁতে কিমান ষ্ট্ৰাগল হ'ব লাগিব এতিয়া ইমান ষ্ট্ৰাগল কৰোঁ এতিয়াতো আমাৰ বহুতখিনি সহজ বাৰু ইউটিউবত আমি ভিডিঅ' দিওঁ তেতিয়া একো এনেকুৱা নাছিলে প্ৰমোশ্যন কেনেকৈ কৰিছিলে কেনেকৈ তেখেতে লিখিলে কেনেকৈ এখন মুভি কমাৰ্চিয়েলটো সকলো মুভি হিটো যোৱা নাছিলে কেনেকৈ ছাৰ্ভাইভ কৰিলে এনেকুৱা বহুতো ফেক্টছ লৈ আৰু এনেকুৱা বহুত ছোটা ষ্টৰী ছোটি মগৰ মোটি বাটে লৈ আহি আছে আমাৰ ভাইমন্দা আৰু মই প্ৰমোশ্যন চাইছোঁ ভাই কি ধুনীয়া প্ৰমো চাইছোঁ ট্ৰেইলাৰ চাইছোঁ ইমান ধুনীয়া গানো ধুনীয়া হৈছে আৰু এজন ষ্টাৰ কাষ্টে ফালি দিছে তো তাৰে গোটেই টিমকে মই অশেষ ধন্যবাদ দিছোঁ আৰু বেষ্ট উইচেছ থাকিল মোৰ ফালৰ পৰা আৰু শেষত তাৰে লিড ৰোল যোনে প্লে কৰিছে বন্দীপ শৰ্মা আৰু তেখেতক মই থেংক ইউ জনাব লৈছোঁ ভাই তেখেতে ইমান ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিছে বন্দীপ ভাই থেংক ইউ ভাই বহুতখিনি ইনফৰ্মেশ্যন দিলা তৰুপৰি আৰু এজনী ইম্পৰ্টেণ্ট পাৰ্চনেলিটি তাৰে এডি প্ৰীতিষ্ণা দত্তকো থেংক ইউ কৈছোঁ ছ' মাছ থেংক ইউ ছ' মাছ শেষত কৈছোঁ যে তেখেত 2018ত স্বৰ্গগামী হয় আৰু তেনেকুৱা নমস্য ব্যক্তি এজনৰ জাৰ্ণিৰ বিষয়ে জনাটো আমি উচিত তো তেখেতৰ জাৰ্ণি জানাই নহয় আমি অসমীয়া চিনেমাৰ জাৰ্ণি গম পাম আৰু অসমীয়া যদি থাকিব লাগিব অসমীয়া চিনেমা থাকিব লাগিব অসমীয়া চিনেমা নাথাকিলে আমি কেনেকৈ থাকিম মই কোৱা নাই যে অকল অসমীয়া চিনেমাই থাকিব লাগিব বাট অসমীয়া কালচাৰত অসমীয়া চিনেমাও ইম্পৰ্টেণ্ট ৰোল প্লে কৰে হয়নে নাই তো অসমীয়া চিনেমা কেতিয়া থাকিব যেতিয়া আমি অসমীয়া চিনেমা চাব যাম আৰু এনেকুৱা এজন ব্যক্তি যোনে অসমীয়া চিনেমাৰ ওপৰত কণ্ট্ৰিবিউট কৰিছে আৰু তেখেতৰ ওপৰত যেতিয়া চিনেমা বনাইছে সেইখনটো ডেফিনেটলি চাব যাম সেইকাৰণে কৈছোঁ উৰি যাম কি চাম ভাইমন্দা চাম কেই তাৰিখে 23 মে'ত আমি সকলোৱে লগ পাম তেন্তে বাই বাই গুড বাই মনত ৰাখিব ৰূপক